हेलो फ्रेंड्स मैं चौधरी आपलोकर मरমৰ चैनलটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে যিসকল ব্যক্তিৰ 31 আগষ্টত ৰিজেক্ট দেখাইছে তো সেই ব্যক্তিসকল এতিয়া বাইকেল বনাব লাগে আৰু লগতে কিমান চনৰ পৰা কিমান চনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। তো মই এখন নোটিছ পাইছো, তো সেই নোটিছত কি লিখিছে তাৰে বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। এই ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ চাই থাকক। तो हे বাইকেলটো আপুনি যিজনৰ লিগেসি ইউজ কৰিছে বা লিগেসি পাৰ্সনৰ বা লিগেসি ডাটাৰ ওপৰত হে বাইকেলটো বনাব লাগিব। তো তাৰ লগতে ধাৰাবাহিকতা দেখুৱাবলৈ আপোনাৰ 5খন ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। আপুনি ইয়াত নোটিছটো নিচে চাবলৈ পাইছে, ইয়াত কৈছে যে 5খন ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। তো সেই ভোটাৰ লিষ্টত প্ৰথমতে কৈছে যে 1989 চনৰ, দ্বিতীয়তে কৈছে 1993, তৃতীয়তে কৈছে 1997, চতুৰ্থতে কৈছে 2005 আৰু পঞ্চমত কৈছে 2012 চনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। আপুনি তাতে নিশ্চয় চাবলৈ পাইছে যে কৈছে সেই ভোটাৰ লিষ্টসমূহ আপোনাৰ ধাৰাবাহিকতা বা লিংক দেখুৱাবলৈ প্ৰয়োজন হ'ব। তো আপুনি আপোনাৰ সেই ভোটাৰ লিষ্টসমূহ আপুনি যেতিয়া বাইকেল বনাবলৈ যাব তো তেতিয়া ওলাই লৈ যাব, তাতে আপোনাৰ সেই ধাৰাবাহিকতা দেখুৱাবলৈ ভোটাৰ লিষ্টসমূহৰ প্ৰয়োজন হ'ব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি জনাই দিব। আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো আপুনি চেনেলৰ কাষতে ওলাই ৰঙা সাবস্ক্ৰাইব বাটনটো আপুনি টাচ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখিব, যাতে মই আপোনালোকৰ হেল্পফুল ভিডিঅ' যেতিয়া আপলোড দিম আপুনি লগে লগে নটিফিকেশ্যন পাই থাকিব। বন্ধুসকল, সাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ খৰচ নহয়, জাষ্ট অলপ টাইমহে লষ্ট হয়। আপোনালোকৰ সেই লষ্ট সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় অসম, see you again.